আজি আমি চাপানালা ফুৰিবলৈ আহিছোঁ। চাপানালাৰ সকলো সৌন্দৰ্য দেখুৱাবলৈ চেষ্টা কৰিম। আজি আমি ফুৰিবলৈ আহিছোঁ, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছোঁ। ধুনীয়া চাৰিওফালে পাহাৰ, গছ, শিল আৰু এয়া জলপ্ৰপাত। ইফালে কুণ্ড পায় চাপানালাৰ ধুনীয়া সৌন্দৰ্য। আপোনালোকে চাওক, উপভোগ কৰক। কেতিয়াবা সময় পালে আহিব চাবলৈ। এটা কথা মনত ৰাখিব, আমি এনেদৰে ফুৰিবলৈ গ'লেও সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। লগত মাস্ক আৰু চেনিটাইজাৰ নিবলৈ নাপাহৰিব।